বিজেপি জিকিল, বিজেপি জিকাটো অৱধাৰিত আছিল, সেইকাৰণে বিজেপি জিকিল। এতিয়া মূল কথা হ'ল সেইসকল কংগ্ৰেছৰ নেতা কৰ্মী কৰ্মচাৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান দুৰ্যোগৰ সময়তো, ইমান বিপৰ্যয়ৰ সময়তো বিজেপি দলত যোগদান কৰা নাই। নিজৰ কংগ্ৰেছৰ যি নীতি আদৰ্শ আছে সেই আদৰ্শক জলাঞ্জলি দি আপোনালোকে সোঁতত উঠি যোৱা নাই। সেইসকল কৰ্মী, সেইসকল নেতা পালি নেতাক কিন্তু তেওঁলোকৰ যি স্থিতি, তেওঁলোকৰ যিটো দৃঢ়তা, সেই দৃঢ়তাক কিন্তু আমি মানিব লাগিব। তেওঁলোকে বহু কষ্ট কৰি দিন নি আছে, তেওঁলোকে হয়তো ঠিকা ঠুকুলি পোৱা নাই, তেওঁলোকে চলাত অসুবিধা হৈছে বিভিন্ন কাৰণত। কাৰণ কিছুমান মানুহে অকল ৰাজনীতি কৰে, ৰাজনীতি কৰি তেওঁলোকে তাৰ পৰা কিবা এটা আশা কৰে যে কি ঠিকা কৰিব, অমুক কৰিব, তমুক কৰিব, কিন্তু তেওঁলোকে সেই সুবিধাও পোৱা নাই। সুবিধা নোপোৱাকৈ তেওঁলোকে যেনেকৈ নেকি নিজৰ স্থিতিত অটল আছে, সোঁতত উঠি নোযোৱাৰ যিটো নেকি স্বভাৱ, যিটো নেকি চৰিত্ৰ, সেই চৰিত্ৰক আমি মানিছোঁ। বাকী কংগ্ৰেছে তৃণমূল পৰ্যায়ত কাম কৰিব পৰা নাই। তৃণমূল পৰ্যায়ত তেওঁলোকৰ কোনো ধৰণৰ কুচকাৱাজ নাছিল বা তেওঁলোকৰ কোনো ধৰণৰ ষ্ট্ৰেটেজি নাছিল, কোনো ধৰণৰ পৰিকল্পনা নাছিল। সেই পৰিকল্পনা নথকাৰ ফল তেওঁলোকে ভুগিছে। বাকী আমি কথা পাতোঁ সেইসকল লোকৰ যিসকল নেকি সোঁতত উঠি যোৱাৰ প্ৰৱণতা আছে, যিসকল মানুহ এফালৰ পৰা নদীখন বলে সেই সোঁতত উঠি যায় আৰু সিফালৰ পৰা নদীখন বলে সেই সোঁতত উঠি যায়। সেই মানুহবিলাকৰ যিটো নেকি চৰিত্ৰ, সেই চৰিত্ৰৰ বংশৰ যিটো নেকি চৰিত্ৰ, সেই বংশৰ চৰিত্ৰ কেনেকৈ ল'ৰা ছোৱালীলৈ প্ৰবাহিত হয় সেই বিষয়ে আমি আলোচনা কৰিম। এই ধৰণৰ মানুহ যিসকলে নেকি য'তেই চান্স পায়, য'তেই সুবিধা পায় তালৈকে ঢাপলি মাৰে, তালৈকে বান্দৰটোৰ নিচিনাকৈ জাপ মাৰি যায়গৈ, সেই মানুহবিলাকৰ ওপৰত কোনো ধৰণৰ ভৰসা কৰিব নোৱাৰি। সেই মানুহবিলাকৰ কোনো আদৰ্শ নাই। সেই মানুহবোৰৰ কোনো ধৰণৰ নীতি আদৰ্শটো নাই। তেওঁলোকৰ কোনো ধৰণৰ আত্মসন্মানৰ বহুত বেছি কম আছে। তেওঁলোকৰ সেই বস্তুবিলাক DNA বা জিনে কঢ়িয়াই ফুৰিছে। আৰু সেই মানুহবিলাকক বিভিন্ন কাৰণত বিশ্বাস কৰাটো হ'ব অক্ষমনীয় ভুল, কাৰণ সিহঁতে DNA বা জিনে কঢ়িয়াইছে তেনেকুৱা ধৰণৰ চৰিত্ৰ। আৰু সেই মানুহখিনিৰ যদি আপুনি বংশানুক্ৰমিক বা বংশগত যদি চৰিত্ৰ এনালাইচিছ কৰে, তেতিয়া আপুনি নিশ্চয় ধৰা পেলাব পাৰিব তেওঁলোকৰ কোনোবা এটা প্ৰজন্মত, কেইবাটাও প্ৰজন্মত নিশ্চয়কৈ কিবা নহয় কিবা এটা কাম অসামাজিক কামত লিপ্ত হ'ব লাগিব। হয় তেওঁলোকে সুতৰ প্ৰচলন কৰিছিল, হয় তেওঁলোকে 2 নম্বৰী কৰিছিল, হয় তেওঁলোকে টকা মাৰি খোৱাৰ যিটো নেকি প্ৰৱণতা, সেই প্ৰৱণতা তেওঁলোকৰ DNAত লাগি আহিছে। কাৰণ তেওঁলোকে এটা প্ৰজন্মৰ বা 2টা বা 3টা প্ৰজন্মত তেওঁলোকে বাৰে বাৰে এটা DNAত বাৰে বাৰে ষ্ট্ৰেছ কৰি আছিল। এই 2 নম্বৰী কৰাৰ, সোঁতত উঠি যোৱাৰ, সুদ খোৱা, মদ খোৱা, ভেজাল কৰাৰ যিমানবিধ প্ৰৱণতা, সেই প্ৰৱণতা হ'ল কোনোবা এটা বংশগত তেওঁলোকৰ এটা চৰিত্ৰ। এই চৰিত্ৰৰ যিবিলাক DNA, তেওঁলোকৰ যিটো নেকি DNA আছিল, সেই DNAত বাৰে বাৰে ষ্ট্ৰেছ পৰি আছিল। আৰু সেই ষ্ট্ৰেছ পৰা DNA যেতিয়া নেকি বেলেগ এটা প্ৰজন্মই প্ৰবাহিত হ'ল, তেওঁলোকৰ ল'ৰা ছোৱালীয়েও যেতিয়াই পৰিৱেশ পাব, তেতিয়াই সেই ভাইৰাছৰ বা কোনো বীজাণুৰ দৰে তেওঁলোকে কি কৰিব, গা কৰি উঠিব, তেওঁলোকে তেতিয়া ৰিয়েক্ট কৰিব, তেওঁলোকে স্বৰূপ দেখাবলৈ কি কৰিব, আৰম্ভ কৰিব। গতিকে এই শ্ৰেণীৰ মানুহৰ নেকি সোঁতত উঠি যোৱাৰ প্ৰৱণতা আছে, তেওঁলোকৰ যি DNA যি কৰি আছে, যি ভেজাল DNA কঢ়িয়াই আছে, সেই DNA যেতিয়া নেকি পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হ'ব, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেই 2 নম্বৰেই কৰিব। বহুত বেছি সম্ভাৱনা আছে 2 নম্বৰী কৰাৰ, কাৰণ তেওঁলোকে অলৰেডি দেখি আহিছে যে আমাৰ মা দেউতা এনেকুৱা 2 নম্বৰী কৰি কেনে চলিছে। গতিকে সিহঁতেও সেই 2 নম্বৰী কৰি কেনে চলাৰ এটা প্ৰৱণতা প্ৰকট হ'ব, কাৰণ তেওঁলোকৰ মাক দেউতাকক দেখিছে যে তেওঁলোকে তেনেকুৱা 2 নম্বৰী কৰাৰ কাৰণে একো ধৰণৰ অসুবিধা হোৱা নাই, তেওঁলোকৰ ধুনীয়াকৈ চলি আছে। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেই 2 নম্বৰী কৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো কঢ়িয়াই লৈ যাবগৈ। এইটো হৈছে সেই 2 নম্বৰী কৰা মানুহৰ যি DNA, সেই DNAত কঢ়িয়াই অনা চৰিত্ৰৰ এটা প্ৰতিফলন। গতিকে এই ধৰণৰ মানুহৰ পৰা যি নেকি প্ৰজন্ম আহিব, প্ৰজন্মৰ পাছত প্ৰজন্ম, এই ধৰণৰ প্ৰজন্মই কেনেকৈ সমাজৰ হিত সাধন কৰিব, কেনেকৈ সমাজত তেওঁলোক বিশ্বাসৰ পাত্ৰ হ'ব, এই মানুহবোৰ কোনো প্ৰকাৰে বিশ্বাসৰ বাবে যোগ্য নহয়, কোনো ধৰণৰ ভৰসাৰ বাবে যোগ্য নহয়। ধন্যবাদ।